নমস্কাৰ সকলোকে আইখাম ব্লগছলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গোটেইকেইটা গৈ আছোঁ মামা ঘৰলৈ। মামা ঘৰ মানে হৈছে মোৰ শাহুমাৰ নিজৰ ঘাই ঘৰলৈ গৈ আছোঁ, মানে মোৰ মানুহজনৰ মমায়েকৰ ঘৰলৈ গৈ আছোঁ। মানুহজনৰ মামা মানেইতো মোৰ মামা, মামাটো মামাই হয় নহয় কওকচোন। আৰু ইয়াত চাওকচোন, গোটেই ৰাস্তাটো মই ভিডিঅ' কৰিছোঁ। গোটেই এইবিলাক টি গাৰ্ডেন হয়, ইমান দেখাত ধুনীয়া লাগিছে। আৰু এতিয়া আহি পাই গ'লোহি, এয়া মামাৰ ঘৰ হয়। অকণমান দৃশ্যটো বেলেগ হৈ আছে, কাৰণ কেলে এতিয়া অলপ মডিফিকেশ্যন কৰি আছে, ঘৰটো অলপ নতুনকৈ বনাই আছে। এইফালে অলপ মানে মিস্ত্ৰীয়ে কাম কৰি আছে, এয়া সেইকাৰণে অলপ বেলেগ ধৰণৰ হৈ আছে। এইফালে মই সোমাই আহিলোঁ। এতিয়া আগফালে কিটচেন আছে। এতিয়া সৰু মামীয়ে দেখুৱাই আছে মাক যে বেটাৰ কাৰণে কি কি আনিলে। মামীয়ে আচলতে আইখামক প্ৰথম লগ পাইছে, সেইকাৰণে বেটাৰ কাৰণে জেকেট আনিছে আৰু কিবা কিবি আনিছে, সেয়া মাক দেখুৱাই আছে আৰু চবেই কথা পাতি আছে। এইফালে আইখাম শুলে, সি গাড়ীত অহাৰ পৰা শুইয়ে আছে। এয়া হৈছে আমাৰ ডাঙৰ মামী আৰু এয়া হৈছে মালা মাহী, মানে আমাৰ মাজু মাহী হয়। এয়া এইফালে চাহ বনাই আছে আৰু নখোৱা যিহেতু চবেই নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। মই একো নাই কৰা বুলি নাভাবিব, ময়ো কৰিছোঁ, দেখুৱাম বাৰু আপোনালোকক। এইফালে সৰু মামীয়ে চাহৰ যোগান ধৰিছে। এইফালে গোটেই মিঠাই চাওকচোন, কিমান যে বিধৰ মিঠাই। এইফালে নিমকি, মতিচুৰ লাড্ডু, কাজু বৰফি আৰু গাখীৰৰ মিঠাই ঢেৰ, মানে আজি আয়োজন বেলেগ। আৰু এইফালে আইখাম উঠিলে আৰু মাজতে মামীয়ে আইখামক অকণমান দেৰি মুখ দি পেলাই এইফালে হাঁহ মাংস বনোৱাত লাগিছে। হাঁহ মাংসখিনি বহুত ভাল হৈছিলে খাবলৈ, আচলতে গোটেই আইটেমখিনিয়ে ভাল হৈছিলে। মই যে কৈছিলোঁ মই কি কৰি আছিলোঁ গম পাব বুলি, এয়া মই মাছ ফ্ৰাই কৰিব লৈছোঁ। মাছ ফ্ৰাইহে কৰিছোঁ মই, তৰকাৰীখন বেলেগে বনালে। আৰু এতিয়া মই মাছ ফ্ৰাইখিনি কৰি পেলাই আইখামক অকণমান দেৰি ল'ম। আৰু এইফালে দেখিছে নহয়, আইতা বহি আছে বাহিৰত। আইতাক কৈছোঁ যে মই ফটো একপি মাৰোঁ বুলি, কিন্তু আইতাই গম পোৱা নাই, প'জ দিছে চাওকচোন। প'জ দিছে। মই সেয়াই ভাবিছোঁ, মানে ইমান আগৰ দিনৰ মানুহবোৰ ইমান ইন'চেণ্ট থাকে ন, মানে দেখিয়ে ভাল লাগে। আৰু এইফালে ভাবিছোঁ যে ফটো মাৰিছোঁ বুলি, সেইকাৰণে ভালকৈ শ্বলখন ঠিক কৰি লৈছে। গাঁৱৰ পৰিৱেশবোৰ ইমান ভাল লাগে, হাঁহ কুকুৰা কুকুৰ এইবিলাক কিমান যে ধুনীয়া চাওকচোন পৰিৱেশটো। সেইকাৰণে মই ভাবিলোঁ অকণমান ভিডিঅ' এটা কৰোঁ। গৰু মানে কি অভাৱ নাই আৰু গাঁৱত। আমাৰ টাউনততো আপোনাৰ এইবিলাক দেখিবলৈকে নাপায়। এতিয়া চব হৈ গ'ল, এতিয়া খানা ৰেডি কৰা হৈছে। আপোনালোকক মই কি খালোঁ দেখুৱাইছোঁ। এয়া চাওকচোন, চালাড, মাছ, হাঁহৰ মাংস, লোকেল চিকেন আৰু যে কি নাই। আজিলৈ আহিছোঁ, ইমানেই আছিল ভিডিঅ'টো। ছাবস্ক্ৰাইব কৰিব চেনেলটো যদি ভিডিঅ'টো ভাল লাগিল। আজিলৈ আহিছোঁ, বাই।